শহীদ মুকুন্দ বৰ্মন কনকলতাই পতাকা উৰুৱাইছিল চতিয়া থানাত। জিলা একেখনে কিন্তু ঠাই দুখন বেলেগ বেলেগ। কনকলতাই হেনো চতিয়া থানাত পতাকা উৰুৱাইছিল। पहला बार जब पुलिस थाना में तिरंगा फहराया गया था वो सतिया थाना था असम में। আপুনি মই কেতিয়াও কোনো শ্ৰেণীত কোনো পাঠ্যপুথিত নোপোৱা এই কথাষাৰ আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। गोली मारा तो गोली जब ब्रिटिश ने मारा तो तिरंगा जब गिर गया था तो मुकुंद बर्मन में जानते कि फायर हो रहा है, उन्होंने तिरंगा गिरने नहीं दिया, फिर तिरंगा उठाया। স্থান নতুন দিল্লী। धीरे धीरे क्या हुआ, कांग्रेस উপস্থিত বহু গণ্যমান্য ব্যক্তি। এখন গ্ৰন্থ উন্মোচনী সভাত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত বহিৰাজ্যৰ ব্যক্তিক পাত পাত কৰি অসম বুৰঞ্জী বুজালে হিমন্ত বিশ্বই। কেনেকৈ শুনক। असम में 1942 में पहला बार जब पुलिस थाना में तिरंगा फहराया गया था वो सतिया थाना था असम में। देश का अंदर में हमारा कनकलता जो मार्टियर था उन्होंने तिरंगा फहराया। হয়, অবিশ্বাস্য যেন লাগিলেও এয়া আমাৰ শিক্ষামন্ত্ৰীয়ে নিজ মুখে কোৱাৰ কথা। দিল্লীৰ বিশাল সভাত 42ৰ শ্বহীদ মুকুন্দ কাকতিৰ নাম ভুল কৰি হিমন্তই দিলে বৰ্মন উপাধি। गोली जब ब्रिटिश ने मारा तो तिरंगा जब गिर गया था तो मुकुंद बर्मन में जानते कि फायर हो रहा है, उन्होंने तिरंगा गिरने नहीं दिया, फिर तिरंगा उठाया, फिर उनका पास फायरिंग हुआ। তাৰ পিছতে শিক্ষামন্ত্ৰীৰ মুখত অসম জীয়ৰী সাহসী কনকলতাৰ নাম। हमारा कनकलता जो मार्टियर था उन्होंने तिरंगा फहराया। কনকলতাৰ বীৰত্বৰ কথা কবলৈ গৈ হিমন্তই কলে চতিয়া থানাত পতাকা উৰুৱাইছিল কনকলতা বৰুৱাই। असम में 1942 में पहला बार जब पुलिस थाना में तिरंगा फहराया गया था वो सतिया थाना था असम में। देश का अंदर में हमारा कनकलता जो मार्टियर था उन्होंने तिरंगा फहराया। শনিয়ে যেন লগ নেৰা হৈছে শিক্ষামন্ত্ৰীক নিজে খেলিমেলিখন কৰি অসম বুৰঞ্জী বুজালে এওঁলোকক। এই সভাতে উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক শেখৰ গুপ্তাও। শেখৰ গুপ্তাই হিমন্ত বিশ্বক কৰা সম্বোধনতো লাগিল পয়মাল। হিমন্ত বিশ্বৰ ইতিহাস খুচৰিলে গুপ্তাই। কংগ্ৰেছত থকা হিমন্তৰ পৰা আলফালৈকে আৰু প্ৰাক্তন আলফা নেতা বুলি হিমন্ত বিশ্বক পৰিচয় দিলে জ্যেষ্ঠ সাংবাদিক শেখৰ গুপ্তাই। তাৰ পিছতে হিমন্তৰ কংগ্ৰেছৰ পৰা বিজেপি গমন সন্দৰ্ভত শেখৰ গুপ্তাৰ মন্তব্য। কংগ্ৰেছৰ পৰা বিজেপিলৈ হিমন্ত বিশ্বই যিমান দীঘল জাপ মাৰিলে হনুমানে ৰামেশ্বৰমৰ পৰা লংকালৈও সিমান দীঘল জাপ মৰা নাই। उसके बाद कांग्रेस तो ये इतना आपने इतना लंबा उड़ान तो हनुमान जी ने लगाया था, इतना लंबा तो रामेश्वरम से लंका तक लेकर। গুপ্তাৰ এই কথাত হাঁহি হাঁহি কবই নোৱাৰা হ'ল সকলো। क्या चल रहा था, इतना आपने इतना लंबा उड़ान तो हनुमान जी ने लगाया था, इतना लंबा तो रामेश्वरम से लंका तक लेकर। অৱশ্যে কথাৰ মাজতে যে শিক্ষামন্ত্ৰীয়ে অঘটন এটা ঘটালে সেইটো তেওঁ নিজেও ধৰিব পাৰিলে। অসমৰ ইতিহাস দেশবাসীৰ আগত ভুলকৈ উপস্থাপন কৰি শিক্ষামন্ত্ৰী হিমন্তই ক্ষমা বিচাৰিলে ছচিয়েল মিডিয়াত। একেলেথাৰিয়ে দুদিনত দুবাৰকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিব লগা হ'ল শিক্ষামন্ত্ৰীয়ে। প্ৰথমে পাপ পিতৃ মাতৃক কৰ্কটক সনা পিটিকা কৰি তাৰ পিছত অসম বুৰঞ্জীক বিকৃত কৰি শিক্ষামন্ত্ৰীৰ অথন্তৰ। মুঠৰ ওপৰত বেয়া দিন চলিছে, সঁচাই বেয়া দিন চলিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুন দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। हनुमान जी ने लगाया था, रामेश्वरम से